Phaikunia Chikloni Phai Krener Kepani Dipu DR DA Asai Hem Achatai Long Ninia Parman Karbing Long Lapen West Karbing Long Kang Panchayat and Rural Development Contractual Employees Satum Kiklem Kedam Kisung Kachetong Puthak Kachisong Asai Kideng All Assam PNRD Contractual Employees Pen Kachisong Pon Bomalong Pachiton Dunsi Pen Down La Pen Ingni Thipen Kachisong Asai Deng Pono Bangso Kachisong Anong PNRD Chukumar Tumpen Ki Jongpon Ke Chukumar Doan Tumaphan Bainong Pipasi Suri Thong Kep An Piponangji Lapen Bainong Chiklutin Tame Pipon Vianangji Vorengi Klembo Matumaphan Job Security 60 years Mate Ningkan Trokep An Piponangji Lapen Human Resources Policy Tengpen Chukumar Tum Kirai Kum Piajakong Papling Pinangji Pu Jongpon Si Kachisong Asai Deng Ponlo Lapen ke hang ateng jong si papleng play pulute laan susi kachisong jaimek dengpon thuji puta pachining Lapen ke hang ateng jong si papleng play lipute laan susi kachisong jaimek dengpon thuji puta ningje 17 বছৰ ধৰি চৰকাৰৰ লগত আলোচনা কৰি আছো কিন্তু 17 বছৰ আমাৰ একো ফলাফল নহল আমি ইয়াতে 17 বছৰ ধৰি চৰকাৰৰ কাম কৰি আছো বিভিন্ন বিভাগত আমি কন্ট্ৰেকচুৱেল যদিও এটা আমি ইলেকশন ডিউটি কৰিছো অন্যান্য যিকোনো অসম চৰকাৰ কোনো এনেকুৱা কাম নাই যিখিনি আমি কোভিডৰ পৰা আৰম্ভ কৰি কোনো ডিপাৰ্টমেণ্টৰ অন্য কোনো অৰুণোদয় বা যি আছে সবতে কাম কৰি আছো কিন্তু আমাৰ মাহেকীয়া দৰমহা এতিয়াও 17,000 কাম কৰি আছে 17 বছৰ কাম কৰাৰ পিছতো আমাৰ মানুহৰ দৰমহা এতিয়াও 17,000 আছে গতিকে আমি চৰকাৰৰ এটামান আমি নিৰ্দিষ্ট ডিমান্ড লৈ আমি আজি বহিছো এক নম্বৰ ডাঙৰিটো হল আমি অন্তত চাকৰি আমাৰ 60 বছৰীয়া নিয়মীয়াকৰণ কৰিব লাগে 60 বছৰীয়া আমাৰ চাকৰিটো যাতে গ্যাৰান্টি থাকে সেইটো কৰিব লাগে আমি নিয়মীয়াকৰণ বিচাৰা নাই 60 বছৰ আমাক চাকৰি বিচাৰিছো দুই নম্বৰ কথাটো হল আমাৰ চৰকাৰে আমাক এটা কমিটমেন্ট আছিল যে 10% এগ্ৰিমেন্ট হ'ব প্ৰতি বছৰে কিন্তু সেইটো নহল গতিকে আমি চৰকাৰক আৰু এটা মানে আগ্ৰহ কৰিব বিচাৰিছো যে আমাৰ অন্তত 30,000 টকা মিনিমাম দৰমহা হ'ব লাগে কাৰণ আজিকালি এই মুদ্ৰাস্ফীতিৰ দিনত যদি মানুহে 17,000 টকা দি এজন মানুহে ঘৰ চলাব নোৱাৰে গতিকে সেইখিনি কথা আগত ৰাখি আমি চৰকাৰক বাৰম্বাৰ আমি আবেদন কৰিছিলো বিভাগীয় মিনিষ্টাৰৰ লগত আমি কথা পাতিছিলো বা আমাৰ কমিছনাৰ বাইদেউৰ লগত আমি বহুবাৰ কথা পাতি যেতিয়া আমাৰ কোনো ধৰণৰ দাবী সফল নহল তাৰ কাৰণে আমি আজি এনেকে বহিব লগা হৈছে আৰু এইখিনি আমি বহি থকা আজি নহয় আমি 11 তাৰিখৰ পৰা কন্টিনিউ চলাই আছো আৰু বৰ্তমান সময়লৈকে চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো আহ্বান বা তেনেকুৱা কোনো ধৰণৰ নোপোৱাৰ কাৰণে আমি হয়তো এই যেটো আন্দোলন কাৰ্যসূচী আছে বা প্ৰতিবাদী কাৰ্যসূচী আছে এটো আমি চলাই যাব লাগিব বা চলাই থাকিম বুলি আমি ভাবিছো আপোনালোকৰ দাবীটো চাৰিদফীয়া দাবী নেকি মেইনলি আমাৰ দাবী চাৰিটাই তাৰ লগতে আনুষংগিক অন্য দাবী আছে যেনে আমাৰ ধৰক যিখিনি কোনোবা পৰিয়াল এনেকুৱা আছে আমাৰ এমপ্লয়ি আছে যিখিনি মানে চাকৰি কৰি থকা কালতে মৃত্যু হৈছে বা বয়স ইতিমধ্যে আমাৰ 60 বছৰ পাৰ হৈ গৈছে তেওঁলোকৰ প্ৰতিও আমাৰ অনুকম্পামূলক কিবা এটা থাকিব লাগে এই তেনেকুৱা ধৰণৰ দাবীখিনি লৈ আমি আজি আগবাঢ়িছো আপুনি কাবাৰ ইতিমধ্যে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বিভিন্ন মানে বিধায়ক বা ডিসি এডিসি সকলৰ যোগেদি বা আমাৰ বিডিও সকলৰ যোগেদি আমি মেমৰেণ্ডাম আগবঢ়াইছো 11 তাৰিখৰ পৰা আমি এইটো কন্টিনিউয়াছলি চলি আছে আমি চিন্তা কৰিছো অহাকালি আমাৰ সাকে সিএম ছাৰৰ লগত আমাৰ মানে এইখিনি কথা আলোচনা হ'ব বা তেওঁৰ যোগেদি মানে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন মেমৰেণ্ডাম আগবঢ়াম News report Karbing Long Life